নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ফৰ্টিভিৰ এন্ড্ৰফ্লক্সিচিন নামৰ এন্টিবায়োটিক বিষয়ে আলোচনা কৰিম বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে বেল আইকনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ'মু পাই থাকে বন্ধু বান্ধৱীসকল এই এন্টিবায়োটিকটো ব্যৱহাৰ কৰাৰ আগতে আমি গাহৰিৰ কি লক্ষণ দেখা পালে বা কেনেকুৱা ধৰণৰ বেমাৰ হলে ইয়াক ব্যৱহাৰ কৰা হয় তাক প্ৰথমতে জানিব লাগিব মূলতঃ এই এন্টিবায়োটিকটো ব্যাকটেৰিয়েল ইনফেকশন বা মাইকোপ্লাজমা ইনফেকশনত ট্ৰিটমেন্ট কৰা হয় প্ৰথম বেমাৰটো হৈছে ইউৰিনেৰী ট্ৰেকত ইনফেকশন হলে ইয়াৰ লক্ষণটো হৈছে Number 1 যদি গাহৰিজনী কনচিভ কৰিব নোৱাৰে 2 নম্বৰ কাৰণ হৈছে যদি পেশাবৰ ৰং পৰিৱৰ্তন হয় 3 নম্বৰ কাৰণ হৈছে পেশাবত যদি তেজ লগত যায় চতুৰ্থতে গাহৰিজনীৰ প্ৰজনন ক্ষমতা উন্নত নহলে দ্বিতীয় বেমাৰটো হৈছে গাহৰিজনীৰ নাকত ছালত বা সফট টিস্যুত ইনফেকশন হলে তৃতীয় বেমাৰটো হৈছে লাংছত ইনফেকশন হলে অৰ্থাৎ নিউমোনিয়া হলে যদি গাহৰিজনী নিউমোনিয়া হৈছে তেতিয়াহলে গাহৰিজনী বাগৰুৱা হ'ব কাহ হ'ব জ্বৰ হ'ব লগতে আওপাও ফুলিব উশাহ নিশাহ লোৱাত যথেষ্ট অসুবিধা সৃষ্টি হয় চতুৰ্থ বেমাৰৰ লক্ষণ হৈছে ৰেস্পিৰেটৰী চমুকৈ বিআৰডি সংক্ৰমণ হলে অৰ্থাৎ ইয়াৰ ফলত শ্বাস প্ৰশ্বাসৰ সংক্ৰমণ হয় পঞ্চম বেমাৰটো হৈছে পাচন নলী সংক্ৰমণ হলে অৰ্থাৎ ইয়াৰ ফলত ডায়েৰিয়া হয় ভমিটিং হয় আৰু পেটৰ বিষ অনুভৱ হয় ইয়াৰ ব্যৱহাৰ 40 কেজি ওজনত 3 ml দ্বিতীয়তে 72 ঘণ্টাৰ পিছত পুনৰ দিব পাৰিব তৃতীয়তে এটা গাহৰিক মেক্সিমাম 5 ml দিব পাৰে ধন্যবাদ